প্ৰিয় দৰ্শক, হিন্দুসকলে শিৱৰ লিংগ পূজা কৰে, শিৱই ভাং খাই নিচা কৰে। এই কথাখিনি কিমান দূৰ সত্য? শিৱৰ বিষয়ে 4টা ডাঙৰ মিছা কথা। নম্বৰ 1, যদি শিৱ ভগৱান হয়, তেওঁ নিজৰ পুত্ৰ গণেশক কিয় চিনিব নোৱাৰিলে? কিয় তেওঁৰ মূৰ কাটিলে? ইয়াৰ সত্যটো হ'ল, যেতিয়া গণেশে মাতা পাৰ্বতীৰ আদেশত দুৱাৰত পহৰা দি আছিল, তেতিয়া শিৱই ভিতৰলৈ যাব বিচাৰিছিল, কিন্তু গণেশে ৰখাইছিল, কাৰণ তেওঁৰ মাতৃৰ আদেশ পালন কৰিছিল। আৰু শিৱই ক্ৰোধত আহি ত্ৰিশূলেৰে গণেশক আঘাত কৰিছিল। কিন্তু আচল কথাটো হ'ল, শিৱৰ ওপৰত ঋষি কাশ্যপৰ অভিশাপ আছিল যে শিৱই নিজ পুত্ৰক আঘাত কৰিব। এবাৰ শিৱই সূৰ্যদেৱক আঘাত কৰিছিল। তেতিয়া ঋষি কাশ্যপে শিৱক অভিশাপ দি কৈছিল, যেনেকৈ তুমি মোৰ পুত্ৰক আঘাত কৰিলা, তেনেকৈ এদিন তুমি নিজৰ পুত্ৰৰ মূৰো দেহৰ পৰা পৃথক কৰিবা। লগতে ঋষি কাশ্যপে এইটো কৈছিল, যেনেকৈ মোৰ পুত্ৰই পুনৰ জীৱন পাইছে, ঠিক তেনেকৈ তোমাৰ পুত্ৰও পুনৰ জীৱিত হ'ব। এই অভিশাপেই ঘটনাটোৰ মূল কাৰণ আছিল। নম্বৰ 2, শিৱই ভাং খায় নিচা কৰে। এইটো সম্পূৰ্ণ মিছা কথা। শিৱ পুৰাণত ক'তো উল্লেখ নাই যে শিৱই ভাং খায়। সঁচা কথাটো কি? সমুদ্ৰ মন্থনৰ সময়ত শিৱই বিষ পান কৰিছিল। সেই বিষৰ জ্বালা কমাবলৈ তেওঁ ভাং আৰু ধতুৰা ঔষধৰ দৰে ব্যৱহাৰ কৰিছিল। নিচাৰ বাবে নহয়, মাত্ৰ চিকিৎসাৰ বাবেহে। নম্বৰ 3, শিৱলিংগ মানে কেৱল শৰীৰৰ প্ৰতীক। এইটো একেবাৰে ভুল ধাৰণা। শিৱলিংগ আচলতে অনন্ত ব্ৰহ্মাণ্ডৰ প্ৰতীক, আদি অনাদি নিৰাকাৰ শক্তিৰ চিহ্ন। ই হৈছে সৃষ্টি কৰা শক্তি, কোনো শাৰীৰিক প্ৰতীক নহয়। নম্বৰ 4, শিৱ আৰু শংকৰ একেই। সঁচা কথাটো কি? শিৱ হৈছে নিৰাকাৰ শক্তি আৰু শংকৰ হৈছে তেওঁৰ কায়াবিশিষ্ট ৰূপ। এই ৰূপৰ পৰা ব্ৰহ্মা, বিষ্ণু আৰু মহেশে সৃষ্টি প্ৰকাশ পাইছে। অৱশেষত এষাৰে কথা কম যে মহাদেৱক বুজক, কিন্তু তেওঁৰ বিষয়ে ভুল নুবুজিব। যদি আপুনি কথাখিনি বুজি পালে, তেন্তে আন ভক্তসকলৰ সৈতে এই কথাখিনি শ্বেয়াৰ কৰক। আৰু যদি আপুনি সঁচাকৈ মহাদেৱৰ ভক্ত, তেন্তে কমেণ্টত এবাৰ লিখক, হৰ হৰ মহাদেৱ।